এই এটা কাম কৰ তই এই মোৰ পেনৰ পকেটত 50 টকা এটা আছে তই আধা লিটাৰ মান তেল ভৰাইলো মই যাই আছো মাইনা তোমাৰ পঢ়া পাতি মই গ্ৰেজুৱেচন কমপ্লিট হ'ল মেট্ৰিকে পাছ কৰিব পৰা নাই অ বাইদেউ ঘৰত আছে নাই ইয়ে কাক লাগে বাইদেউ কাপোৰ আনিছিলো কি কাপোৰে নালগে নালগে মই কালি লৈছো বাইদেউ চাওক মেখেলা 100 টকা কালি লৈছে মই নালগে কালি আহিব লাগে আজি কি হ'ল মই লুলো কালি লুলো একো নহয় চাই লওকচোন আপুনি লোৱাটো পিছৰ কথা বাইদেউ চাওক মেখেলা 100 টকা লৈছো বেড কভাৰ 100 টকা পেটিকোট 100 টকা ব্লাউজ 100 টকা লৈছে মই কালি লৈছো নালগে দিয়ক কমত দিছো বাইদেউ বজাৰত নাপায় সেইটো দাম নালগে 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 মই লৈছো দে কালি লৈছো মই কালি আহিব লাগে আজি আহিছা চাও বাইদেউ কমত দিছো তো বাজাৰতো নাপাব বাইদেউ এইগিলাখান মানুহ থাকিলে মোৰ বজাৰ হৈছে আৰু হেল্ল' ক'ত আছা তই বেপাৰত আহিছো তোৰ কাৰণে এটা ভাল খবৰ আছিল না ভাল খবৰ কি বাইপেৰে তোৰ কাৰণে আপি চাই আছে কি কোৱা ক'ত আছা এই যে আমাৰ বামুণথাৰিত আছো মই আজি আপি চাবা যাব লাগে সোনকালে কি কোৱা এতিয়া কেনেকে যাবা মই বেপাৰত নামি আহিছো আমি ওলছোৱে তই সোনকালে গুচি ইমান ইমিডিয়েট একচন এটা কাম কৰ তই মোৰ পেনৰ পকেটত 50 টকা এটা আছে তই আধা লিটাৰ মান তেল ভৰাইলো মই যাই আছো একদম দেৰি নকৰবি দেই কেতিয়া যে আহি পাব এই চুলিটো খুৰা খুৰা বল নহলে আমি দুইজনে যাই চাই আহো এই ৰহ আপাৰ কাৰণে কৈ নাচাব যাম অলপ সময় ৰখচোন ধৈৰ্য ধৰ আহি পাবা তো দিতা 2 ঘণ্টা দুজনে যাম আপাৰ কাৰণে কৈ নাচাম মোৰ কাৰণে কৈ নাচাম নেকি মাত 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 সোনকালে মাত অ মা গেইছো ৰ গেলেক্সি ইমান টাইম লাগে মই সোনকালে সোনকালে যা কাপোৰ পিন্ধি ওলা বাবা যা 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 সোনকালে যা আমি কৈ নাচাব যাম গাড়ী নালাগে আমি খোজকাঢ়ি যাম যা জলদি যা 3 hours later. ঐ দুটা বেল দিয়ে বেল নালাগে তলত তো কোনে চাব হ'ব 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 আছে কি হৈছে তুমি দিও নেকি টুপিটো দে টুপিটো ল ধুনীয়া হৈছে কি ধুনীয়া হ'ব ধুনীয়া হৈছে লাগছি মজা কি লেজাৰ তুমি দিও নেকি দে ল বেজাটো ল দুটা লাগছি না মজা ছোৱালী ঘৰৰ ফোন আহিছে মোক তাত বিয়ানী যাই আছো আমি ওলাইছো Many unbearable hours later. বিয়ানী দুটা ঘৰত মানুহ নাই নেকি ঘৰত মানুহ নাই মোক এই মাত্ৰ ফোন কৰিছি ঘৰত মানুহ নহ'লে হ'ব নেকি ঘৰত তোৰ মই অলপ ভালকে আছো মোক চাই কিনে আপি পলালাকে নেকি এই অমংগিলা কথাগিলা নকৈছো চুপ থাক জলদি মই কথাটোহে কৈছো আপা দৰে থাকচোন কি আপি দৰে লেংমেং কৰি আছা বিয়ানী ঘৰত আছেনে আপোনালোকে ভালে ভালে আহিলে আহিছো ভালে ভালে আহিছো পিছে ল'ৰাটো ইটোই নেকি মই নমস্কাৰ মাই নমস্কাৰ হয়তো মা হোৱা নাই ৰবা আস্তে আস্তে হ'ব পিছে ল'ৰাটো কিমান দূৰ পঢ়া পাতি ল'ৰা পঢ়া পাতি
বিয়ে পাছ বিয়ে পাছ বিয়ে পাছ কৰি কি কৰি আছে ল'ৰাটো মানে এই যে কাম কৰো মানে এই যে ঠিকা যে কাম চলে ভাল কাম কৰে হয় কবা দি এই যে কামবোৰ চলে যে ঘৰ বনোৱা চিমেণ্ট বালা ইটা ৰড এইবিলাক চাপ্লাই কৰো মই খুৰী আপুনি চিন্তাই নকৰব চলি একদম লক্ষী চলি এই যোৱা এক মাহত যি মই হৰকান্তৰ চলিৰ লগত বিয়া দিছিলো দেখি না কেনে বঢ়িয়াকে চলি আছে গাড়ী বাৰী ঘৰ চব বঢ়িয়া চলি আছে বাপা কিন্তু আজিকালি যিহে দিনকাল কয় এটা ওলাই এটা এই হ'ব হ'ব মাতি দিয়ক ছোৱালীটো মাতি দিয়ক খুৰী আমিও বেছি দেৰি নকৰো আমাৰো দেৰি হৈছে আমাৰো যাব মাতি দিয়ক লাগিব। মাতি দিয়ক মাইনা অ মাইনা মাইনা ওলাই আহা ইটোই আমাৰ মাইনা ভাল ভাল কি নাম তোমাৰ মোৰ নাম তৰা তোৰা বিশাল আকাশৰ আৰম্ভ হৈ গেল তাৰ অলপ ভালকে থাকছো হৈ না চাবা আছি কি হাল্লা আছিল দিব দিব বহি লৈছো ভালকে শান্তি নাই মাইনা তোমাৰ পঢ়া পাতি মই গ্ৰেজুৱেচন কমপ্লিট হ'ল মেট্ৰিকে পাছ কৰিব পৰা নাই গ্ৰেজুৱেচন কৰছে বেটা গ্ৰেজুৱেচন মানে বিয়ে পাছ সেই দেউতা মই জানো মই এনে ফালটো কৰছো পিছে ঘূৰি আমি আৰু বেছি দেৰি নকৰো ল'ৰা ছোৱালী দুজনক অলপ কথা পাতিব দিওঁ সিহঁতৰ মনৰ মাজতো অলপ থকা মেলাজাত থাকিব পাৰে ঠিকে আছে দিয়ক দিয়ক যোৱা লৈ দিয়ক 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 কিবা সুধবা লগা আছে যদি সুধক সুধবা লগা মানে আছে বহুত কথাই সুধবা লগা আছে এতিয়া ক'ৰ পৰা আৰম্ভ কৰো মই ভালকে বকচোন আচ্ছা মানে মই কিন্তু খোলা খুলি মানুহ দেই যি কবা লগা আছে পুৰা খোলা খুলিকে কওঁ যি সুধবা লগা আছে গোটেই খোলা খুলিকে সুধো এই মই কিন্তু আৰম্ভ কৰিম বেয়া চেয়া নাপা আৰু নাপাওঁ দিয়ক মানে ইয়াতকে আগত কাষত আহিলে ভাল লাগে হ'ব দিয়ক মানে ইয়াতকে আগত তোমাৰ কিবা ভাল পোৱা চাল পোৱা আছিল নেকি একদম খোলাকে কবা দেই মই এইগিলাখান বহুত বেয়া পাওঁ নাই এইগিলাখান মোৰ হলিও ক'ৰবাত পাৰ্কে চাৰে লগ কৰিব পাৰাতো নাই এইবিলাক একদম নাই দেই চা স্কুল কলেজ পঢ়ছা স্কুল কলেজত ক'ৰবাত থাকবা পাৰে নাই বুলি কৈ আছো দেখোন আপোনাক বুজি পোৱা নাই নেকি লাগিব পাৰে দেখোন তাৰ পিছে এটা কথা মই একদম খোলাকে সুধছো নাই মই বুজি পাইছো এই যে হোটেল চটেল গিলাত যে মানুহগিলা চাহ খায় তাতে কিবা লগ চগ কৰিছা নেকি মই কৈয়ে আছো আপোনাক নাই বুলি কি কথা সুধি থাকে আৰু এটা প্ৰশ্ন আছিল মানে এই নলবাৰীত যে এটা ফেমাছ হোটেল আছে প্ৰণিতা হোটেল বুলি কয় তাতে লগ চগ কৰিছা নেকি কি কথা কৈ আছে আপুনি কিয় এনেকা কৰি আছে মোৰ লগত নাই মই খুৰাৰ কথা মানো মই কৈয়ে আছো আপোনাক নাই বুলি আৰু বাৰে বাৰে সুধি আছে যে এটা কথা প্ৰথম দেখাতে যদি এনেকে গালি পাৰে বেয়া লাগে নহয় আপুনি ভালকে ভাল কথা সুধক মই একো বেয়া নাপাওঁ আপুনি এইগিলাখান কথা সুধবা কাৰণে চৰি হা মই এটা একদম লাষ্ট কথা একদম ধুনীয়াকে সুধিম এইটো ধুনীয়াকে answer দিলে হ'ল। ভাল কথা সুধব কিন্তু মানে ভাল কথাই বেয়া কথা নহয় সুধকচোন। মানে এই ফাংচন চাংচন যে হয় ৰাতি ৰাতি ফাংচন গিলা হয়তো এই ফাংচনৰ কাৰোবাৰ লগ চগ পাইছা নেকি তৰিকা এটা কথা যে বাৰে বাৰে সুধি আছে আপুনি কিয় ওলাই যায় না এইবিলাক মানে ওলাই যায় মানে আচ্ছা ঠিক আছে হ'ব দিয়া মই একদম লাষ্ট কথা এটা সুধিম একদম সঠিক উত্তৰ দিবা দেই মানে এই যে পাৰ্ক চাৰ্ক গিলা আছে তাতে যাই কিনে কিবা অলপ চুমা খাইছে নেকি ইমান চেৰাই গেছি আপুনি তাতে জাৰুটো এখন বিয়া কি হ'ল বাবা লাগিলে মই আপি হৈ থাকিম তথাপিও এনেকা আপা নানবি দে মোবাইল একদম নেক্সট টাইম এনেকা আপা আনবে না মই জাৰু দেখে দিম তা ঐ দেউতা মাৰব ধাপ লৈছি